Hello everyone, welcome back to my YouTube channel. মই সাহেন আপোনালোকৰ হৈতে আজি মানে গৰম যেহেতুকে বহুত পৰি আছে তো বাহিৰত যদিও কিনকিনিয়াকে বৰষুণ দি আছে তথাপি মানে বহুত গৰম পৰি আছে মানে হোপ মাৰাৰ দৰে হৈ আছে তো মই আজি বনাম আমেদি লস্সি তো মই কেনেকৈ বনাম কেনেকুৱা ধৰণৰ প্ৰসেছত বনাম আপোনালোকে চাই থাকক আৰু মই যেটো লস্সি বনাম তাতে মই চেনি এড নকৰো তো ডায়াবেটিস পেশেন্টও খাব পাৰিব তেনেকুৱাকৈ বনালে মানে তো বলক চাই থাকক মই কি কৰো কি নকৰো যদি মোৰ লস্সি বনাৰ প্ৰসেছটো আপোনালোকৰ ভাল লাগে তেনেহলে আপোনালোকও ঘৰত বনাব পাৰে আৰু আপোনালোকৰ পৰিয়াল সকলকো খুৱাব পাৰে লস্সি বনাই কেনে তো বলক মই কেনেকৈ বনাম তাকে দেখাও প্ৰথমতে মই লৈছো এক গ্লাস আমুল তাজাৰ গাখীৰ তাৰ পিছত মাৰভোগ কল এটা সৰু সৰুকে কাটি লৈছো তিনটা খেজুৰ লৈছো খেজুৰ লোৱাৰ কাৰণ মই এতে কোনো ধৰণৰ চেনি নেদু সেই কাৰণে খেজুৰটো মিঠা কৰাৰ কাৰণে দিছো তো আপোনালোকে খেজুৰটো স্কিপ কৰি কেনে মানে চেনি দিবা পাৰা তাৰ পিছত মই সৰু সৰুকে আম এটা কাটি লৈছো আৰু চিয়া সিড কেটামান লৈছো তাৰ পিছত কেটামান পদিনা প্ৰথমতে মই আম কল আৰু খেজুৰখিনি ভালকে মিক্সিত পিছি লম তাৰ পিছত লাষ্টত এড কৰিম গাখীৰ তাৰ আপোনালোকে চাই থাকক মই Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms. মিক্সিত মাৰাৰ পিছত এনেকুৱা হৈছে ইয়াত এটা ইলাইচি আৰু অকমান কলা নিমখ দিছো তাৰ পিছত মই এটা ডাঙৰ ডেস্কিট মানে ডাঙৰ হাজি কোনো যেনেকৈ সুবিধা হয় লোৱাৰ কাৰণে আৰু মই এটা ডাঙৰ ডেস্কিটে লৈছো তো এনেকৈ মই আমৰ যিখিনি মই পেষ্ট কৰি কেনে লৈছিলো জুচৰ দৰে সেইখিনি হাত মই এতে লৈছো তাৰ মিলাম গাখীৰ লাহে লাহে এনেকৈ হৈ গল মোৰ লস্সি মই ইয়াত এড কৰিম আৰু বৰফৰ টুকুৰা যাতে ঠাণ্ডা হৈ থাকে আৰু খাব কাৰণে বহুত ভাল হয় আৰু মই ঠাণ্ডা পানী এড কৰা নাই গাখীৰ আৰু আম যিখিনি হাত দেখাইছো সেইখিনি এড কৰিছো আৰু লাষ্টত মই এড কৰিছো বৰফৰ হৈ গ'ল মোৰ লস্সি বনোৱা আপোনালোকে ঘৰত ট্ৰাই কৰিব পাৰে এনেকৈ প্ৰথমতে আমাৰ ঘৰত থকা এজন দাদাক খুদিম কেনেকুৱা হৈছে মই ধ্ৰুৱদাক খুদু কেনেকুৱা হৈছে বনোৱাত ও মোক ট্ৰাই dar মানে ইয়েস কেনেকুৱা হৈছে একদম আৰু অন ক্যামেৰাতে কবি একদম মজা ভাল হৈছে একদম পেহিকো দিছো পেহি কেনেকুৱা হৈছে ভাল লাগছে তো মই আম্মাক দিম অন ক্যামেৰা কবি দে আম্মা কেনেকুৱা হয় সঁচা কবি টেস্টি আমাৰ মানে সঁচাকে ভাল লাগিছে তাই কেন কৈছে মই সবকে সুধিলো আম্মাহঁতক সুধিলো আৰু দাদাকো সুধিলো তো সবে ভাল হোৱা বুলি কৈছে তথাপি মই ট্ৰাই কৰো কেনেকুৱা হয় তাৰ পিছত মই কৈ আছো আপোনালোকক বহুত টেস্টি হৈছে সঁচাকে বহুত টেস্টি হৈছে তো আপোনালোকেও এনেকৈ বনাব পাৰে তো যদি মোৰ ভিডিঅ'বোৰ চাই কেনে আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে মই আকৌ আহি আছো আজিলৈ বাই